হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বেছি পলম নকৰোঁ, ধুনীয়া এটা পৰিৱেশ দেখুৱাম বলকচোন। দেখিছেনে ইমান ধুনীয়া সেউজীয়া সেউজীয়া। মই পথাৰত গৰু নিব আহিছোঁ, সদায় দেখি থাকোঁ, ভাবিলোঁ আজি আপোনালোককো দেখুৱাওঁ। এয়া ছাগলীবোৰ আৰু এইফালে লেচাৰী মাহ ৰুই থৈছিলে। পথাৰত আহিলে খেতি দেখিবই আৰু এইফালে চাহপাত ৰুই আছে কেইজনমান মানুহে। চাহপাতৰ বাগান এখন বনাব হেনো, আৰু এইটো হৈছে এটা চাংঘৰ বুলিয়ে ক'ব লাগিব। আৰু পথাৰত খেতি ৰখিবৰ কাৰণে বনাইছে, যিহেতু খেতি আছে ওচৰত। আৰু ইমান ধুনীয়া ধুনীয়া সেউজীয়া দুয়োফালে আৰু মাজেৰে এই গাঁৱলীয়া বাটটো। গাঁৱত থকা মানুহেহে ক'ব পাৰিব মানে ইয়াৰ অনুভৱ কেনেকুৱা। সঁচাই সেউজীয়াবোৰৰ মাজত থাকি খুব ভাল লাগে নহয় জানো। আৰু এইফালে মই গৈ আছোঁ মাথাউৰিৰ মাজে মাজে, আৰু এতিয়া দেখুৱাম আপোনালোকক এইটো এটা ডুং। আমি বলান বুলিয়ে কওঁ বাৰু। বাৰিষা খুব ধুনীয়া পানী হয়, আৰু ইয়াৰ পানীৰে আমি পথাৰত খেতি বাতি কৰিব সুবিধা হয়। আৰু এইফালে দেখিছেনে এয়া ফুলবোৰ হৈছে পাপৰ গছৰ ফুল। আগৰ এটা ভিডিঅ'ত পাপৰ গছ দেখুৱাইছিলোঁ। খেতি চপাই হৈ গ'ল, কিন্তু এতিয়া আকৌ গজিছে, আকৌ ফুলবোৰ ফুলিছে। আৰু এইফালে গৰুকেইটা